হে ৰামোহন শুনাচোন হয় কক মহাৰাজ মুলেশ্বৰ হেতটো আজি আমাৰ ৰাজ্যত আকৌ ঘূৰি আহিম বুলি কৈছিলে মহাৰাজ কৈছিলে হয় তেন্তে যোৱা মুলেশ্বৰক গৈ মাতি আনাগৈ হ'ব মহাৰাজ মুলেশ্বৰ এই মাতটো দেখোন মোহনৰ গতেহে লাগিছে মোহন নেকি বাৰু হয় মই মোহনেই ৰ'বা মই বাহিৰলৈ ওলাই গৈছো মোহন তুমি ইয়াত যে মই তোমাক নিবলৈ আহিছো তুমি কৈছিলা নহয় আজি আকৌ ঘূৰি যাম বুলি কৈছিলো তো আকৌ ব'লা ব'লা ৰ'বা মই মোৰ পিষ্টলটো লৈ আনোগে পিষ্টল তোমাক কিয় লাগে কেলে দানৱক মাৰিব লাগিব নহয় তুমি ঠিক পাহৰিছা মহাৰাজে তোমাক এটা শক্তি দিছিলে তোমাৰ মনত আছেনে হয়তো আকৌ তোমাৰ সেই মন্ত্ৰটো মনত আছে নাই আছে আছে কিয় নাথাকিব আকৌ হেনো নাযায় নেকি যাব কিয় নাযাব ৰ'বা মই গেনলৈকে ফোন মাৰো মাৰা হেল্ল' আমাৰ ঘৰলৈ মোহন আহিছে নহয় কি মোহন আহিছে ৰ'ব গৈছো লগতে দেনৰ হেনকো লৈ আনিবা হ'ব তেহেঁতি আহি আছে গলো তোমালোক আহিলা মোহন এতিয়া ব'লা ব'লা মোহন এতিয়া মহাৰাজৰ ওচৰলৈ যাবা নেকি নাই মইহে যাওঁ তোমালোকে দানৱ মাৰাগে হ'ব ঠিক আছে তুমি যোৱা আমি দানৱ মাৰোঁগে ল'ৰাকেইটা আমি ওচৰে পাজৰে এটাও দানৱেই দেখা নাই আমি অকণমান আগলৈ যাওঁ ব'লা মহাৰাজ আপোনাক এটা কথা কওঁ কি কথা কোৱাচোন সেনাপতি মহাৰাজ আমাৰ প্ৰায়ভাগ দানৱৰ মৃত্যু হ'ল কিন্তু কেনেকে মহাৰাজ মই শুনাৰ মতে কেইটামান মনুষ্য আহিছে হেনো সিহঁতি মানে এবাৰ মনুষ্য মাতি আনিলে হয় মহাৰাজ এবাৰ যি দেখিছো মই যাবই লাগিব ল'ৰাকেইটা সেইটো এটা দানৱ দেখিছানে দেখিছো এইটো পৰি আছে যে মৰিলে নে বাচি আছে বাৰু জানো পাই সেইটো মৰিলে নেকি নাই ল'ৰাকেইটা সেইটো মৰা নাই দেখিছা নাই দেখিছো সি উঠি গ'ল মুলেশ্বৰ আপুনি জলদি কিবা এটা কৰক ৰ'বা মই কিবা এটা কৰিছো ৰ'বা মুলেশ্বৰ আপোনাক যে মহাৰাজে যাদুই মন্ত্ৰটো দিছিলে আপোনাক দিছিলে নহয় ল'ৰাকেইটা ডাঙৰ কথা এটা হ'ল নহয় মন্ত্ৰটো মোৰ মনত পৰা নাই আপোনাৰ মন্ত্ৰটো মনত পৰা নাই এই মুলেশ্বৰ জলদি মনত পেলাওক মোৰ এতিয়া মনত পৰিছে জলদি কওক নহ'লে এইটো এতিয়া মাৰিবহি আমাক মোৰ মন্ত্ৰটো মাতিবলৈ ভয়হে লাগিছে মন্ত্ৰটো মতাৰ ফলত কেনেকুৱা বা যাদু হয় মোৰ ভয়হে লাগি আছে দেখোন একো নহয় মুলেশ্বৰ আপুনি মন্ত্ৰটো মাতকচোন একো নহয় মাতকচোন ৰ'বা তেন্তে তোমালোকে ইমানকৈ কৈছা যেতিয়া মাতিয়ে দিছোঁ ওম হ্ৰীম ক্ৰীম বাসুদেৱাই নমঃ আয়ো এডাল কি আকৌ এডালৰ পৰা দেখোন জুইহে ওলাইছে সেইটো দেখোন মৰি থাকিলে বাৰু ল'ৰাকেইটা যি হ'লেও গম যে পালোঁ যাদুটোৰ পৰা কি হয় এডাল দেখোন গায়ব হৈ থাকিলে মহাৰাজে কৈছিলে নহয় এই যাদুটো কেৱল আমি এঘণ্টাৰ মূৰে মূৰেহে ব্যৱহাৰ কৰিব পাৰিম এতিয়া আমি আৰু এঘণ্টালৈ বাট চাব লাগিব ল'ৰাকেইটা এতিয়া আমি আৰু আগলৈ যাওঁ ব'লা ব'লক মহাৰাজ আমাৰ আৰু এটা দানৱ মৰিলে মোৰ মতে এই মানুহটো সাধাৰণ মানুহ নহয় হয় মহাৰাজ এইটো সাধাৰণ মানুহ নহয় মই শুনাৰ মতে ইয়াৰ ওচৰত কিবা যাদুই শক্তি আছে হেনো সি সেইকাৰণে আমাৰ দানৱবোৰক মাৰিব পাৰিছে হয় মহাৰাজ নাই এবাৰ যি দেখিছো আমি দুটা যাবই লাগিব মহাৰাজ আমি নগলে ওপৰ ৰাজ্যৰ ৰাজ কৰিব নোৱাৰিম যাবই লাগিব ই আমাৰ সকলো দানৱক নহলে মাৰি মাৰি খতম কৰিব মুলেশ্বৰ আমি দেখোন এটাও দানৱ দেখাই নাই তাকে খতমেই হ'ল নি আকৌ এইটো ক'ৰ পৰা ওলালে আকৌ ৰ'বা ইয়াক মই গুৰ এটা দিয়ে মাৰি পেলাম এইটো দেখোন একেবাৰে কমজুৰি আছিলে এইটো ইমান শক্তিশালী নাছিলে ল'ৰাকেইটা ইফালে যাওঁ ব'লা সেনাপতি তুমি এটা কাম কৰা তুমি যোৱা আৰু সেই ওপৰৰ ৰাজ্যৰ মানুহকেইটাক মাৰি আহাগৈ হ'ব মহাৰাজ কিন্তু মোৰ যদি কিবা হৈ যায় তোমাৰ একো নহয় তুমি চিন্তা নকৰিবা তোমাৰ যদি কিবা হয় মই তোমাক বচাবলৈ যাম তুমি চিন্তা নকৰিবা মহাৰাজ সিহঁতৰ ওচৰত দেখোন কিবা যাদুই শক্তি আছে মই পাৰিম জানো তুমি পাহৰিছা তুমি তোমাৰ মুখেৰে জুই মাৰিব পাৰা নাই মই পাহৰা নাই মহাৰাজ কিন্তু মোৰ জুই শক্তি তেহেঁতৰ শক্তিতকৈ কিমান বা শক্তিশালী সেইটোতো নাজানো তেহেঁতি আমাতকৈ শক্তিশালী হ'বই নোৱাৰে হ'ব এতিয়া তুমি যোৱা মোৰ বোধে সকলো দানৱ খতম হ'ল চাগে সকলো দানৱ খতম হ'ল যদি আমি ইয়াৰ পৰা যাবই পাৰিম দেখোন হেনো তুমি ঠিকেই কৈছা আমি এতিয়া ইয়াৰ পৰা যাবই পাৰিম তেন্তে ব'লক ব'লা তহঁতি ইয়াৰ পৰা যোৱাৰ আগত মোৰ লগত যুদ্ধ কৰি ল আয়ো কৃষ্ণ এইটো আকৌ কি ওলালে তই কোন হয় আৰু আমাৰ ৰাস্তাত কিয় আহিছ তই মই কোন হৈ সুধিছ তই হাঁহিবলৈ আহিছ তোক দি আছো কেনেকুৱা পালি হা
ভুলেশ্বৰ দা আপুনি ঠিকে আছেনে? মই ঠিকে আছো, কিন্তু ই সাধাৰণ দানৱ নহয়। ইয়াক মাৰিবলৈ মই মোৰ যাদুৰী অস্ত্ৰ ব্যৱহাৰ কৰিবই লাগিব। তই মোক মাৰিছ, তোক একেকা দিবই লাগিব। তই মোক মাৰ মাৰি দেখা। ওম হ্ৰীম ক্ৰীম বাসুদেৱায় নমঃ। যাদুৰী অস্ত্ৰ, তুমি মোক বচোৱা। ইয়া তই মোক মাৰি পেলালি, ইয়াৰ বদলা মোৰ মহাৰাজে ল'বই। ল'ৰাকেইটা শুনিলানে ই কি বুলি ক'লে? ইয়াৰ কোনোবা মহাৰাজ এটাও আছে। তাকে শুনিলো। ল'ৰাকেইটা আমি এতিয়া এইকণৰ পৰা যোৱাই ভাল। বলক যাওঁ, এইকণত থাকি ভয়হে লাগিছে। সেনাপতি সেনাপতিচোন মৰিলে। ইহঁতি সেনাপতিক মাৰিব পাৰিছে, মানে ইহঁত সাধাৰণ মানুহ নহয়, ইহঁত অতি শক্তিশালী। তহঁতি সেনাপতিকহে মাৰিব পাৰিছ, মোকতো মাৰিব নোৱাৰ ন। এইবাৰ তহঁতৰ ৰক্ষা নাই। মোৰ যে ৰাজ্যখনত থাকি একদম ভয়হে লাগিছে দেই। তই ভয় লাগিছে কৈ নাথাকিবি, মোৰো ভয় লাগি গৈছেগে। ল'ৰাকেইটা তোমালোকে চিন্তা নকৰিবা, মই থকাৰ সময়ত তোমালোকক কোনেও একো কৰিব নোৱাৰে। ঐ তই কোন হয়? মই কাল ৰাজ্যৰ মহাৰাজ। তই মোৰ সেনাপতিক মাৰিছিলি, এবাৰ মোক মাৰি দেখা। ল'ৰাকেইটা সেনাপতিটোৱে যদি ইমান শক্তিশালী আছিল, মহাৰাজটো কিমান শক্তিশালী থাকিব তোমালোকে নিজে ভাবি চোৱাচোন। এইটো বহুত শক্তিশালী চাগে। ইয়াক মাৰিবলৈ আপুনি যাদুৰী অস্ত্ৰ ব্যৱহাৰ কৰক। তোৰ দম আছে যদি মোক মাৰি দেখা। ওম হ্ৰীম ক্ৰীম বাসুদেৱায় নমঃ। এতিয়া মই তহঁতক জুই মাৰি ভস্ম কৰি দিম। ল'ৰাকেইটা অলপ পিছুৱাই যোৱা। ইয়া মোক ক্ষমা কৰি দে। তোক কেতিয়াও ক্ষমা নকৰো। দানৱ মৰি গ'ল। দিয়া ল'ৰাকেইটা, যি হলেও দানৱ যে মৰিলে। এতিয়া মহাৰাজৰ ওচৰলৈকে যাওঁ ব'লা। মহাৰাজ, আমি সকলোবোৰ দানৱক খতম কৰি দিলো, দানৱৰ মহাৰাজকো খতম কৰিলো। মই আপোনালোকক কেনেকৈ ধন্যবাদ জনাব পাৰিম? আপুনি ধন্যবাদ জনাব নালাগে, আমি আপোনালোকক সহায় কৰিছো, এইটোতো আমাৰ কৰ্তব্য। হাই ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো কেনেকুৱা লাগিলে? যদি ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ বাই।